শুক্ৰবাৰ 13 মে আৰু যোৱাটো ভিডিঅ' মই 8 এপ্ৰিলতে আপলোড কৰা আছিলে আৰু এতিয়া 13 মে 1 মাহ হৈ গ'ল ভিডিঅ' নিদিয়া তাৰ মানে মোৰ এক্সাম চলি আছে আপোনালোকেতো গম পায় আৰু এক্সামৰ মাজে মাজে মোৰ বেমাৰো হ'ল মানে বহুত বেয়াকৈ বেমাৰ হৈছিলে আৰু মই যেহেতু ডিষ্টেন্স এডুকেশ্যন হয় মোৰ সেইকাৰণে সানডে এক্সাম হৈছিলে আৰু 6খন পেপাৰ হয় এখন এতিয়া 5খন গ'ল আৰু এখন বাকী আছেগে আৰু এই সপ্তাহটো মোৰ বহুত বেয়াকৈ গা বেয়া মানে মোৰ একদম স্কিনৰ প্ৰব্লেম হৈছিলে ব্লাডৰ প্ৰব্লেম মানে বহুতখিনি বেমাৰ হৈছিলে আৰু যোৱাটো দেওবাৰে মই ডক্টৰো দেখালোঁ ডক্টৰে অলপ ব্লাডৰ প্ৰব্লেম পালে আৰু এতিয়া মই অলপ আৰাম পাইছোঁ কিন্তু মোৰ তথাপিতো স্কিনৰ প্ৰব্লেমখিনি যোৱা নাই মানে মই ভাবিছোঁ যে আই ওলাইছে নেকি এই বতৰটো যিহেতু আই ওলায়ে প্ৰায় মানুহৰে ওলাইছে মানে সেইকাৰণে মই ভাবিছোঁ মোৰো ওলাইছে বুলি সেইকাৰণে আইৰ কাৰণে যিখিনি নিয়ম নীতি কৰিব লাগে সকলোবিলাক কৰি আছোঁ আৰু মোক বৰ্তাহঁতে সুধিছিলে কিবা খাব মন গৈ আছে যদি খাব লাগে মোৰ আচলতে পাৰ খাবলৈ মন গৈছিলে মানে শুনি থাকোঁ যে সেইটো কাৰণে খাবলৈ মন গৈছিলে অলপ কিন্তু মানে পাৰটো আজি ৰাতিপুৱা আনিবলৈ গৈ দেখিলে পাৰটো একেবাৰে খাবলৈ মনেই নগ'ল মানে ইমানেই মৰম লগা পাৰটো সেইকাৰণে মই পাৰ নাখাওঁ বুলি ক'লোঁ এতিয়া মানে কুকুৰা এটা লৈয়ে খোৱা হ'ব আৰু বগা কুকুৰা লৈ খোৱা হ'ব বৰ্তাই ৰাতি আহিব নিয়ম নীতি কৰি মোক খুৱাই দিবহি তেনেকৈ আজি মোৰ কামটো কৰা হ'ব আৰু ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ নিয়মটোত পিঠা লাগিব বোলে সেইটো কাৰণে পিঠা মই নিজে খুন্দি লৈছোঁ মিক্সিতে এনেকৈ খুন্দি লৈ লওঁ উপায় নাই ময়ে কৰিব লাগিব চব কোনো মানুহ নাই যিহেতু ঘৰত কৰিবলৈ মানুহ থাকিলেও এইবিলাক কাম কৰিব নোৱাৰে এইবিলাক ময়ে কৰিবলগীয়া হয় সদায় মুছলিম কাটি দিছিলে যে দেখুৱাইছে ক'ত কাটিছিলে এই বজাৰ পৰা গৈছিলে নে কাটি দিছিলে মুছলিম কাটি দিলে ক'ত ক'ত মোবাইলতো দিছে টিভিটো দিছে কাশ্মীৰ চাইডে ওলাই যাওঁ কি পাওঁ পাচলি লৈ আনোচোন মানে মোৰ নিয়ম হৈছে যদিও আকৌ বৰ্তাহত আহিব আমি দোকান চাইডে ওলাই আহিছোঁ কি পাওঁ জানো পাচলি চাওঁ মানে দাদাহঁতো আহিব যে মানে মোৰ বৰজনাও আহিব আৰু মামা ল'ৰাটো আহিব যে তেওঁলোকলৈতো এক্সট্ৰাকৈ চব্জি এটা বনাব লাগিব সেইকাৰণে মানে চাওঁ কি পাওঁ আৰু এয়া আমাৰ পিঠুকে মাত হ'ব পিঠু আৰু এয়া নিয়ম নীতিৰ কাৰণে যা যোগাৰ কৰি আছে বনাই আছে কটাই কাটি আছে আজি হৈছে নেক্সট ডে শনিবাৰ আৰু আমি যোৰহাটলৈ গৈছোঁ যোৰহাটৰ মিছনত দেখাবলৈ গৈছোঁ স্কিনৰ প্ৰব্লেমটো মেডিচিনৰ ডক্টৰক দেখাম হস্পিটেল পালোহি আৰু ডক্টৰক দেখালোঁ আৰু মোৰ এইবিলাক এলাৰ্জি বুলি কৈছে আৰু মোৰ এলাৰ্জিৰ পৰিমাণটো বাঢ়ি আছে আৰু ব্লাড টেষ্ট কেইটামান কৰোৱাইছে চাওঁ কি হয় আৰু ব্লাড টেষ্ট কৰোঁতে মোৰ ব্লাড নিবলৈ ইমান দিগদাৰ পালে নহয় মানে সিডালো নিজিলিকৈ আনো বোলে আৰু ব্লাডো অহা নাছিলে ইমান দিগদাৰ আৰু ইয়াত বহি গেম খেলিছে আমি ৰিপৰ্টৰ কাৰণে ৰখি আছোঁ মানে গেম খেলি আছে বহি খঙে উঠিছে মোৰ এনেই টেনশ্যন হৈছে আকৌ গেম খেলি আছে সেই গাইজ কালি আমি 4টামান বজাতে পালোহি আৰু পাইহি ইমান ভাগৰ লাগিলে আৰু বৰষুণত তিতাও হ'ল গাটো ইমান ঠিক নাছিলে যে হাজবেণ্ডৰ গাটো অলপ বেয়া হৈ গ'ল ৰাতি সোনকালে শুই থাকিলোঁ ভিডিঅ' নবনালোঁ আৰু তাৰপিছত কালি ডক্টৰে আমি আচলতে কালি ৰিপৰ্টবিলাক লৈ আহিলোঁ কাৰণে বেছি দেৰি হ'ল ৰিপৰ্টবিলাক আমাৰ 3টা 3:30 মানত দিব বুলি ক'লে আৰু ৰিপৰ্টবিলাক আমি লৈ একদম ডক্টৰক সুধি মেলি আহিছোঁ মোৰ এলাৰ্জিটো বহুতেই বেছি বাঢ়ি আছিলে বুলি কৈছে আৰু কিবাকিবি বাঢ়ি আছে বুলি কৈছে মেডিচিন দিছে আৰু ভাল পাম আৰু আজিতো বহুতে ভাল পাইছোঁ কালিতকৈ কালি তাৰ আগৰকেইদিন যে ইমানেই গা বেয়া আছিলে ন স্কিনৰ মানে ইমানেই মানে কিবাকিবি হৈছিলে ন ইমান ভয় লাগিছিলে আজি বহুতে ভাল পাইছোঁ কালি মেডিচিন খালোঁ আৰু আজি তেওঁলোকে লোচন এটাও দিছে লগাবলৈ লোচনটো লগায়ো ভাল পাইছোঁ আৰু আজি হৈছে ছানডে আৰু আজি মোৰ লাষ্ট এক্সাম আজি 206 পেপাৰখন আছে লাষ্ট এক্সামটো দি আহোঁগৈ আৰু তাৰপৰা এক্সাম শেষ আৰু বহুত আজৰি হ'ব
সো এতিয়া এক্সাম দিবলৈ যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু টাউনত আৰু মই এটা মেডিচিন বিচাৰিবলগীয়া আছে যোৰহাটত কালি মানে মেডিচিন এটা বিচাৰি নাপালোঁৱে মানে কেইবাখনো ফাৰ্মাচী গ'লোঁ সেইটো কাৰণে আচলতে বেছি দি দিবলৈ পালোঁ মানে মেডিচিনটোৰ কাৰণে বেছি দি দিবলৈ পালোঁ আজি শিৱসাগৰত বিচাৰি চাওঁ যদি পাওঁ ভালে বাৰু নাপালেহে আৰু চাওঁ কি হয় মানে ৰাতিপুৱা উঠাও দেৰি হ'ল দেই উঠা দেৰি হ'ল মানে কালি যিমানে ভাগৰ লাগিছে মানে আজি কাৰণে বেছি দেৰিলৈকে শুই দিলোঁ বোলো 7টাত উঠিছোঁগৈ আৰু পৰীক্ষালৈ যাবই লাগে আচলতে 8টা বজাত আৰু মই ভাতটো পাতি দিলোঁ হাজবেণ্ডে মানে চব্জিটো বনাইছে অলপ উঠাটো দেৰি হ'ল সেইকাৰণে মই ভাতটো পাতি দিলোঁ হাজবেণ্ডে চব্জিটো বনাইছে আৰু সকলোবোৰ হৈ গ'ল বাৰু ভাতটো খাই যাম নহ'লে ভোক লাগিব 3 ঘণ্টা এক্সামত বহি দিব লাগিব আৰু এইবোৰ কাম একোৱেই নাই কৰা দেই একদম বেয়া হৈ আছে আহি কি কৰিব পাৰোঁ চাম আৰু এতিয়া হাজবেণ্ডেনো কি বনাইছে চামগৈ আমাৰ জানেনে বৰ বেয়া কাৰণ এটা হ'ল নহয় কালি মেকুৰীটোৱে টিভিটো পেলালে নহয় ৰাতি টিভিটো ভাগি থাকিলেও এতিয়া হেনো বোলে মই মানে টিভি মেকানিক এটাকো সুধিলোঁ কি হ'ব কি নহয় বুলি বনাব পাৰিব নহয় এতিয়া মোক কৈছে তেওঁলোকে বনাবই নোৱাৰিব বোলে সেইটো বোলে ডিছপ্লেও চেঞ্জ কৰিব নোৱাৰে হেনো বোলে স্ক্ৰীণ ভাগে পিকচাৰ ওলাই আছে কিন্তু মানে বহুত বেয়া গান ভাঙিলে আৰু মই দেখাইছোঁ বাৰু হা ভাবিছা নি তুমি গাইজ আজি হৈছে মনডে আৰু মোৰ পৰীক্ষা কালি শেষ মোৰ পৰীক্ষা শেষ আৰু এতিয়া কি কৰিব বাৰিষা বতৰ স্কুলো বন্ধ 2 দিন বন্ধ পাইছোঁ একদম পুৰা ধুনীয়াকৈ এনজয় কৰি আছোঁ আৰাম কৰি আছোঁ বৰষুণৰ বতৰ একো কামেই কৰিবলৈ মন যোৱা নাই তেও মই আপোনালোকক বস্তু এটা দেখাম দেই বোলো কি জুমিছ ওলালে কি হয়নো কেমেৰা থৈ দিবি পৰীক্ষা চৰীক্ষা শেষ হ'ল ন একদম পৰীক্ষাটো শেষ হৈছে একদম কিমান ডাঙৰ বোজা এটা বাজে গৈছে এনেকুৱা লিখা লাগিছে কিমান ডাঙৰ বোজা এটা মূৰত লৈ আছিলোঁ একদম শেষ হৈ গৈছে বোজাটো একদম বেলেগ মজা লাগিছে আৰু ইমানেই গেলা দৰিয়া আৰু এফালে ইমানেই বৰষুণ দিয়ে আছে মানে এইকেইদিন কণ্টিনিউৱাছলি বৰষুণে আমাৰ পৰীক্ষা দিবলৈ যাওঁতেও মই তেতিয়াই গৈছোঁ বুলি ক'ব লাগিব ৰেইনকোটটো পিন্ধি গৈছোঁ খালি আৰু বৰষুণ দি আছে কাৰণে মই একদম চব টাব বাহিৰত উলিয়াই দিলোঁ বাহিৰত একদম পাৰ্মানেণ্ট নিচিনা কৰি থৈ দিছোঁ মানে একদম বৰষুণ পালে পানী পৰে যাতে মানে বৰষুণৰ পানী সমান হ'ব নোৱাৰে ন যিমানেই নিজে লাগিলে পানী দিওঁ সেইকাৰণে চব টাব উলিয়াই দিছোঁ আৰু যিকেইটা মানে পানী বেছি নালাগে সেইকেইটাৰ ভিতৰত থৈ দিছোঁ ভিতৰত মানে কি এইফালে বাৰাণ্ডা ফালে থৈ দিছোঁ আৰু যিকেইটা লাগে পানী সেইকেইটা পূৰা বাহিৰত উলিয়াই দিছোঁ বৰ ধুনীয়া হৈ আছে এতিয়া পানী পাই আছেতো এনেকৈ দি থাকিলে বেয়া লাগে দে বৰ আমনি লাগে ক'লৈকো ওলাইও যাব নোৱাৰি একো কৰিবও নোৱাৰি ঘৰৰ কামো কৰিবলৈ মন নাযায় একো বনাবলৈও মন নাযায় খাবলৈও মন নাযায় একদম শুই দিবলৈ মন যায় অকল আজি হাজবেণ্ড ৰাতিপুৱাই গুচি গ'লগৈ 5টামান বজাতে গুচি গ'লগৈ মই 5টা বজাত উঠিলোঁ দেই উঠি পানি মানে এনেই স্কুল বন্ধ বুলি গম পাওঁৱে মানে একদম উঠিবলৈ মনেই নাই আৰু চ' গ'ল মাহঁতো উঠাই নাছিলে মই আকৌ শুই দিওঁ বুলি শুই দিলোঁ পুৰা 7:30টালৈকে শুই দিলোঁ বহুত দেৰিলৈকে শুই দিলোঁ বেয়া আৰু একদিন বেমাৰত যিহেতু একদম চব একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলে আজি ভাবি চুলিখিনি অকণমান তেল লগাওঁ তেল লগাই দিব এই মোক কোন এজনী পল্লৱী লাষ্ট এল'ভেৰা জেল আৰু নাৰিকল তেল লগাম দুটা মিক্স কৰি লওঁ এয়া লৈছোঁ এল'ভেৰা জেল অলপ লৈছোঁ বেছি নাই লোৱা এচামুচমান
বৰষুণ ইমান দি আছে নহয় একদম নেৰে একদম দিয়ে আছে আৰু ইয়াত নাৰিকল তেলো এচামুচমান দি লৈছোঁ এচামুচ নহয় তাতকৈ অলপ বেছি দি লৈছোঁ এতিয়া মোক পূৰা মাছাজ দিব কোনোবাই কোনে মাছাজ দিব শিঙি কৰি থকা জনীয়ে কোনে দিব শিঙি কৰি থকা জনীয়ে ছেকেণ্ড এইজনী শিঙি কৰি আছে কাপোৰবোৰ যে শুকুৱাই নাই গম পায় নে গোটেইবোৰ য'তে ত'তে মেলি থৈছোঁ এইবিলাক এতিয়া ভালকৈ মিক্স কৰি ল'ম নকেইটা চাগে কেনেকুৱা হৈছে এয়া মোৰ মাথা মালিচ কৰি দিয়া মানুহ আনিছোঁ তুমি জানানে বাৰু মালিচ কৰিব কেনেকৈ মালিচ কৰে ভালকৈ মই মিক্স কৰি দিওঁ যে মিক্স কৰি দিওঁ ভালকৈ একদম নাৰিকল তেল লগাই মই ইমান ভাল পাওঁ বেলেগ ভাল পাওঁ নাৰিকল তেল লগাই আগতে যে একদম গোটেই ৰাতি থৈ দিওঁ নাৰিকল তেল লগাই মই বেলেগ ভাল পাওঁ নাৰিকল তেল লগাই মানে পূৰা ঠাণ্ডা হৈ যায় যে মাথাটো ঠাণ্ডা দিনত খালি বেয়া বৰ লিকটীয়া হৈ থাকে একদম গৰম দিনত ভাল বাৰু লগাবলৈ এতিয়া কি কৰিম মই থৈ দিম এইখিনি এতিয়া হ'ব পল্লৱী পায়েঙৰ চুলিত তেল মানে পল্লৱী পায়েঙে কেতিয়াও চুলিত তেল নলগায় অ কেমেৰা কোনে দি আছ কি কৰি আছ তুমি এতিয়া পল্লৱী পায়েঙক লগাই দিয়া হ'ব এয়া মোৰ চুলি ৰেডি মই কেনেকৈ চুলি থাকিলে মোৰ চুলিটো মাজৰ এতিয়া পল্লৱী পায়েং আহি যোৱা ফনোৱা নাই ফনোৱা নাই এতিয়া পল্লৱী পায়েঙৰ হৈ লগোৱা হ'ব এতিয়া আমাৰ পল্লৱী পায়েঙক লগোৱা হ'ব কিমান লুকাইছ ইমান নাম দেই ছাগলী কিনে মাকে বুজি পালে দে তাই চব বুজি পায় ছাগলী কি হৈছে কি নাই হোৱা এই মাক হয় এয়া পল্লৱী পায়েঙক লগোৱা হ'ব তুমি বহুত দাগ গম পালা নে মুঠো দাগ বহুত দাগ হৈছে তুমি সঁচাকৈ ভালে আকৌ দাগ নিজকে উলিয়াই থওঁ
ইমান জোকাৰে নহয় চুলিখিনি লৈ পিনি আৰু ইমান দীঘল একদম জাপৰি আমাৰে কিবা চুলিখিনি একদম মানে বাহিবলৈ নিদিয়ে কাটি দিয়ে এবাৰতো মোক কি কৰিলে ক্লাছ 3 মানত থাকোঁতে মানে চুলিখিনি একদম মতা নিচিনা কাটি দিলে একদম স্কুল পঠিয়াই দিলে লগাব ইমান জোকাৰে ন ইমান মতা নিচিনা বোলে কাটি পেলাই মতা বুলি জোকাৰে একদম মানে ল'ৰা নিচিনাকৈ কাটি যাব তেনেকৈ স্কুল গ'লোঁ আগতে বাৰু মই অলপ ল'ৰা নিচিনা ল'ৰা নিচিনাই আছোঁ এতিয়া চালি হৈছে তাৰপিছত আৰু কি কৰোঁ ক্লাছ 7 ক্লাছ 5 6 তেনেকৈ একদম পলাবলৈ ল'লোঁ চুলি কাটিবলৈ নিদিওঁ ভণ্টিয়ে মোকে চুলি কাটি পাতি একদম পনীয়া তলে মূৰত একদম লগাই পিনি ৰ'দত থৈ দিয়ে ভণ্টি মোকে ৰ'দত থৈ দিয়ে মায়ে চাই আছে ভিডিঅ'টো মায়ে গম পাব আৰু মনে ভাবিব আৰু তাই মোক বদনাম গাই আছে বুলিব কৰিছিলে তেনেকুৱা সেইকাৰণে কৈছোঁ চুলি জেগাত একদম পনী মাৰি লগাই পিনি ৰ'দত থৈ দিয়ে আৰু বাহঁতক এবাৰ মোৰ কাৰণে বা আৰু দাদাক দিয়া মোৰ কাৰণে একদম ভোটজলকীয়া লগাই ৰ'দত থৈ দিছিলে নহয় খুব কাটি যায় তেতি মই অলপ দুষ্ট আছিলোঁ সিহঁতিও কম দুষ্ট নাছিলে তেতি মোক শিকাইছিলে সিহঁতি শিকাইছিলে কাৰণে মই দুষ্টামি কৰিছিলোঁ সিহঁতি ডাঙৰ আছিলে ন মই হ'লেও মোক শিকাব কি দৰকাৰ আছিলে শিকাইছিলে আকৌ মোক দুষ্ট কৰিবলৈ কি হৈছে হ'ল আমাৰ মাথা চৈ গৈছে পুৰা তেল হৈ আছে মই হাত ধুই লওঁগৈ তাৰপিছত আকৌ আহি আছোঁ চুলিত তেল লগালে ইমান ভাল লাগে বেলেগ ভাল লাগে আৰু এতিয়া অলপ মই শুওঁগৈ তই শুগে যা এতিয়া সেয়া চাওঁ মেকুৰী মাক আহি গ'ল সেই মেকুৰী লৈ থাকে সেয়া মেকুৰী মাক মেকুৰী লৈ ঘূৰি ফুৰে আৰু আজি ভিডিঅ'টো আছিলে ইমানেই যদিহে আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু ভিডিঅ'টো মোৰ বিশেষ একোৱেই নাই আৰু আগন্তুক মই ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম মানে প্লেনিং কৰি আছোঁ আৰু বহুত আৰু আপোনালোকেও কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেনেকুৱা ধৰণৰ মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱানো পালে আৰু যদিহে আজি মোৰ চেনেলটোত আপোনালোক নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব তেতিয়াহে মই আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পাব আৰু ইমান টাইমে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ আৰু আগলৈ মই ভাল ভিডিঅ' আনিম আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব